এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি ভাওনা আছে, আজি ধন্দাই আজি বেলেগ এটা পাৰ্ট গাব, এতিয়া কৈ নিদিওঁ। চব ভিডিঅ'টো চাই থাকক, চাই থাকিলে গম পাই থাকিব। চক কেয়া ভাওনা চোৱা বুলি এই ধন্দা আজি কি গাবা কৈ নিদিওঁ, এতিয়া ৰাইজে দেখিব হয় নাই। আজি মাইকী গাম, মাইকী লক্ষী। আজি লক্ষী গাব বোলে, এই নহয় এনেই ধেমালি কৰিছে। কি গাব আপোনালোকক দেখাত চাই থাকক, ইউনিক ভাও এটা গাব। চবে বাটত আহোঁতে ম'ম' খাই আহিছিলে, চব এতিয়া আকৌ হেৰি খাই তো ৰাজ আজি ইয়াতে হ'ব ভাওনা। এই ভাওনা সেইটো নতুন ৰূপ, মই যে কৈছিলোঁ কিবা এটা ভাও গাইছে, আজি ব্ৰহ্মা গাইছে, ব্ৰহ্মা। ৰাজ ল'ৰা ছোৱালীবোৰ পাগল ন ৰাংগালে বুলি ক'লে, এয়া আহি গ'ল পুৰা ইয় কৰি পেলাই আহি গ'ল পুৰা। তো আমাৰ ইয়াৰ হৰদত্ত ধুনীয়াকৈ ৰেডি। হৰদত্ত কোন গম পাইছেনে? হৰদত্ত হৈছে আমাৰ নুমলীগড় পংকজ দা। এই ৰাংগালে দাড়ি সোপা লগাইছে যে, এই মানে মানস ভাওনাখনৰ প্ৰমোচন কৰি থাকে যে, গোটেই যোৰহাটত ডাষ্টবিন সোপা লগাই লৈছে। কি হৈছে ধন্দা কৈ দিয়া, গোটেই যোৰহাটত ডাষ্টবিন সোপা তাৰ মুখত লগাই দিছে। ৰাইজ মুখা চৰিত্ৰ কৰিবলৈ চোৱা কিমান কষ্ট, কৈ দিয়া আকৌ ৰাইজক কিবা এটা। বেয়া কষ্ট। ফেনৰ তলত আহিছোঁ আমি মানে ধৰি তুলি আমি এনেকৈ বহি থাকোঁ। আমি দুটাই তেতিয়া নহয় আগৰ পৰা বহি থাকোঁ, মানে সখী হোৱা আগৰ পৰা বহি থাকোঁ। অংক মানে কি আমি কথাবোৰ ধুনীয়াকৈ পাতো না। এতিয়া মই মেকআপত আছোঁ, সৈতে মেকআপত নাই, কাইলৈ আজি এতিয়া চোৱা মোৰ পইচা নাই, ই দি দিব ধৰি লোৱা। খুবেই আৰু মৰম নে কি? মৰম ধেমালি ধুমুলা মাজে সখী সখীয়নী আৰু মৰম। আজি তাৰ সখীয়নী নাই, ময়ে সখীয়নী তাৰ। প্যাरी समझ गई। আজি হোৱা নাই নেকি? আজি অকলে অকলে কেনেকুৱা লাগিছে? অকলে অকলে ফাটি গৈছে। আজি বোলে তেওঁলোকৰ 5খন হা আজি 5খন ভাওনা বোলে। এতিয়া চাওক, এটা বজালৈকে মেকআপ কৰি আছে, এটা বাজিলে এতিয়ালৈকে মেকআপ কৰি আছে। আমাৰ এই ধুনীয়া ভগৱানজন ভিডিঅ' কৰিবলৈ নহ'লে এদাই নি আজি মই সদায় ভাওনা কৰি আছা নেকি এতিয়া? চলি আছে দেই, ভাল হৈছে দেই। মই বেলেগ এটা কথা কৈছো, তোমাৰ ৰিয়েল চেহেৰাটো ওলাই গৈছে এতিয়া। ৰাজ ভাওনা শেষ কৰি यही नहीं अभी और सुनिए। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ এটা লগত নতুন ভিডিঅ'ৰ লগত লগ পাম মানে। চ' আজিলৈ সামৰিছোঁ ইমানতে। সাবস্ক্রাইব করো।